গামোচা অৰ্ণাইৰ পাছত মিচিং জনগোষ্ঠীৰ বস্ত্ৰই লাভ কৰিলে GI টেগ। আজি আনুষ্ঠানিকভাৱে মিচিং বস্ত্ৰক প্ৰদান কৰা হয় GI টেগ। দেশৰ ৰাজধানীত সংবাদমেলযোগে মিচিং জনগোষ্ঠীক ভাল খবৰ দিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই ভাল খবৰৰ পাছতে মিচিং জনগোষ্ঠীৰ মাজত উৎসাহ। এক GI টেগ আমি অসমে লাভ কৰিবলৈ ইতিমধ্যে সক্ষম হৈছো। ইনষ্টিটিউট অফ হেণ্ডিক্ৰাফ্ট ডেভেলপমেণ্ট গোলাঘাটে আবেদন কৰিছিল, শিতান আছিল আসাম মিচিং হেণ্ডলুম প্ৰডাক্টছ। আমাৰ মিচিং জনগোষ্ঠীয় যিবিলাক হস্ততাঁতৰ আমাৰ বয়ন শিল্পৰ যিখিনি আছে, এই সকলোবিলাক বস্ত্ৰশিল্পৰ মিচিং সমাজৰ যিখিনি আবেদনৰ লগত গাঁঠি দিয়া হৈছিল, সকলোবিলাককে এতিয়া GI টেগ প্ৰদান কৰা হৈছে। এইটো এটা খুব শুভ সংবাদ। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ তথা অংশীদাৰসকলৰ তৎপৰতাত আমি গামোচাৰ পৰা আৰনাই দখনালৈকে আমি বিভিন্ন সামগ্ৰীৰ ইতিমধ্যে GI টেগ লাভ কৰিছোঁ। এই প্ৰক্ৰিয়া চলি আছে আৰু সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়